नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय। नमस्कार बंधुসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকে যদি এই ভিডিওটো পাইছে তেন্তে এই ভিডিওটো কোনো সাধাৰণ ভিডিও নহয়। বিশ্বই বা ইউনিভাৰ্ছে আপোনালোকলৈ এই ভিডিওটো পঠাইছে কাৰণ আপোনাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ মুহূৰ্তৰ দুৱাৰ মুকলি হ'বলৈ ওলাইছে। এই ভিডিওটো কোনো সাধাৰণ ভিডিও নহয়। ইউনিভাৰ্ছে আপোনাক সিলেক্ট কৰিছে এই ভিডিওটোৰ বাবে, সেয়ে আপোনাৰ স্ক্ৰীনত এই ভিডিওটো প্ৰত্যক্ষ কৰিছে। কাৰণ এই ভিডিওটো এক জ্যোতিষ সময়ৰ ওপৰত নিৰ্ভৰ কৰি ভিডিওটো নিৰ্মাণ কৰা হৈছে। এই ভিডিওটো 11:11 ই ইউটিউবত দিয়া হৈছে। কাৰণ আপোনালোকে জানেনে বাৰু 11:11 কিমান শক্তিশালী হয়? জ্যোতিষশাস্ত্ৰ আৰু সংখ্যাতত্বৰ অনুসৰি সময় 11:11 সংখ্যাটো অত্যন্ত আলৌকিক আৰু আধ্যাত্মিক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াক এঞ্জেল নম্বৰ বুলিও কোৱা হয়, যিটো মহাবিশ্ব বা দেৱদূতৰ পৰা অহা এটা সংকেত। তেতিয়াহ'লে চিন্তা কৰক এই কিমান শক্তিশালী ভিডিও হ'ব আপোনাৰ বাবে। ইউনিভাৰ্ছে আপোনাক সিলেক্ট কৰাৰ বাবেহে এই ভিডিওটো আপোনালোকৰ স্ক্ৰীনত দেখা পাইছে। সংখ্যাতত্ব 11 এটা মাষ্টাৰ নম্বৰ, যিটো সাধাৰণ সংখ্যাতকৈ বহুত অধিক শক্তিশালী। ই সৰ্বোচ্চ সংজ্ঞা, আধ্যাত্মিক জাগৰণ আৰু অন্তৰ্দৃষ্টিৰ প্ৰতীক হয়। যেতিয়া ই 11:11 হিচাপে দুবাৰ পুনৰাবৃত্ত হয়, তেতিয়া ইয়াৰ শক্তি 4 গুণ বৃদ্ধি পায়, যিটো এটা পৰ্টেল সৃষ্টি কৰে, যেনে মহাবিশ্বৰ সৈতে প্ৰত্যক্ষ সংযোগৰ দুৱাৰ মুকলি হয়। গতিকে এই সময় আছিলে 11:11। জ্যোতিষত এই সংখ্যাটো সূৰ্যৰ সৈতে জড়িত, যিয়ে নতুন আৰম্ভণি, নেতৃত্ব আৰু ব্যক্তিগত শক্তিৰ প্ৰতীক। গতিকে 11:11 দেখিলে সূৰ্যৰ শক্তি বৃদ্ধি পায়, যিয়ে আপোনাক জীৱনত পৰিৱৰ্তন, আত্মোন্নতি আৰু উচ্চ উদ্দেশ্যৰ সৈতে সংযোগ স্থাপন কৰে। 11:11 আপুনি যদি মোবাইলত বা ঘড়ীত দেখে, দেৱদূতে আপোনাৰ ওচৰলৈ আহিছে। সেয়ে জানি লওক আপোনাৰ দেৱদূত আপোনাৰ ওচৰলৈ আহিছে। ই প্ৰেম, সুৰক্ষা আৰু নিৰ্দেশনাৰ প্ৰতীক হয়। ই এটা ৱেক আপ কল হয় আপোনাৰ, যিয়ে আপোনাক আপোনাৰ উচ্চ আত্মাৰ সৈতে সংযোগ কৰিবলৈ কয়। মৃত আত্মীয়ৰ পৰাও ই সংকেত হ'ব পাৰে। গতিকে এই পৰ্টেলটো 11:11 পৰ্টেলটো কিমান শক্তিশালী হ'ব পাৰে আপুনি চিন্তা কৰক। ই এটা শক্তিশালী পৰিৱৰ্তনৰ ইংগিত, যেনে কেৰিয়াৰৰ উন্নতি, সম্পৰ্কৰ নতুন আৰম্ভণি, আধ্যাত্মিক জাগৰণ। যদি আপুনি প্ৰত্যাহ্বানৰ মাজত আছে, তেন্তে ই কৈছে আপুনি অকলশৰীয়া নহয়, মহাবিশ্ব আপোনাৰ লগত আছে। গতিকে এই ভিডিওটো সেয়ে আপুনি দেখা পাইছে। এই 11:11 পৰ্টেলত আপোনাৰ চিন্তা মহাবিশ্বলৈ প্ৰেৰণ হয়, অৰ্থাৎ আপুনি যি ভাবে সেয়া দ্ৰুতভাৱে ঘটিব ধৰে। ধ্যান কৰক এই সময়ত। ইতিবাচকতা আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক আৰু জানক আপোনাৰ জীৱনত কি আছে পাবলৈ, কি আপুনি হেৰুৱাইছে, সকলো ভাবক আৰু মহাজগতক আপুনি বিচাৰক। আপোনাৰ ইচ্ছা আপুনি প্ৰকাশ কৰক আৰু লাভ কৰক আপোনাৰ জীৱনত সকলো সুখ, শান্তি, সমৃদ্ধি। বন্ধুসকল, যদি আপোনালোকে এই ভিডিওটো পালে, তেন্তে আপোনালোকলৈ স্বাগতম এক নতুন জীৱনৰ পাতনি মেলিবলৈ। এটা সাংঘাতিক মহাজাগতিক সময় 11:11 পৰ্টেল। গতিকে আপোনালোকলৈ শুভেচ্ছা থাকিল যিসকলে এই ভিডিওটো পালে। আৰু আজিলৈ ধন্যবাদ।